আজি আমি আলোচনা কৰিম স্বাধীনতা কালৰ ভাৰতীয় ৰাজনীতি এই কিতাপখনৰ 4 নম্বৰ অধ্যায় ভাৰতৰ বৈদেশিক সম্পৰ্ক। প্ৰথমতে বৈদেশিক নীতি বা বৈদেশিক সম্পৰ্ক মানে কি জানো আহাচোন। যেনেকৈ এতিয়া আমাৰ এজন ব্যক্তিৰ সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল নহয়, যেনেকৈ আন এজন ব্যক্তিৰ সহায় ল'ব লগা হয় চাহিদা পূৰণৰ কাৰণে, ঠিক তেনেধৰণে ৰাষ্ট্ৰৰ ক্ষেত্ৰতো একেই। ৰাষ্ট্ৰ এখনে সকলোবোৰ অভাৱ অকলে পূৰণ কৰিব নোৱাৰে। ইয়াৰ ক্ষেত্ৰত কিন্তু আন দেশৰ পৰা আমদানি কৰিব লগা হয়। এই আমদানি কৰিবলৈ যাওঁতে এটা আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠে আৰু যি নীতি অনুসৰি এখন দেশে আন এখন দেশৰ লগত এটা সম্পৰ্ক স্থাপন কৰে সেই নীতিকে কোৱা হয় বৈদেশিক নীতি। আমাৰ ভাৰতবৰ্ষত বৈদেশিক নীতি স্থাপন কৰিছিলে পণ্ডিত জৱাহৰলাল নেহেৰুৱে, আৰু তেওঁ যিহেতু দুটা কথাত গুৰুত্ব দিছিলে, এটা হৈছে পঞ্চশীল, আন এটা হৈছে গোষ্ঠী নিৰপেক্ষতা। গতিকে আমাৰ ভাৰতৰ বৈদেশিক নীতিৰ ভেটি বুলি ক'বলৈ গ'লে পঞ্চশীল আৰু গোষ্ঠী নিৰপেক্ষতাকে বুজা যায়। গতিকে আহাচোন আজি ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ কি সেই বিষয়ে আমি অকণমান আলোচনা কৰোঁ। প্ৰথম ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন, বৈদেশিক নীতি মানে কি বুজা, সেইটো ধুনীয়াকৈ কিতাপত আছে আৰু এইমাত্ৰ মই কৈ দিলোঁ। ভাৰতৰ বৈদেশিক নীতিৰ স্পত্তি কোন আছিল আৰু জৱাহৰলাল নেহেৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ ব্যাখ্যা কৰা। এনেকৈ 1 নম্বৰ উদ্দেশ্য, কঠোৰ শ্ৰম কৰি উপাৰ্জন কৰা, সাৰ্বভৌমত্ব ৰক্ষা কৰা, দেশৰ অখণ্ডতা ৰক্ষা কৰা। 3 নম্বৰতে হৈছে দ্ৰুতগতিত অৰ্থনৈতিক উন্নয়ন লাভ কৰা। সেইকেইটা আছিলে নেহেৰুৰ বৈদেশিক নীতিৰ উদ্দেশ্য। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱৰ্তনশীল সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। এতিয়া পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক বুলি কওঁতে পৰীক্ষাত বিভিন্ন ধৰণে আহিব পাৰে, যিহেতু আন পাঠ দুটাতো এই বিষয়লৈ আছে পাকিস্তানৰ ভাৰতৰ সম্পৰ্ক। পাকিস্তানৰ ভাৰতৰ সম্পৰ্ক শান্তি চুক্তি কেইখনৰ নাম লিখিবলৈ আহিব পাৰে, বা ভাৰত আৰু পাকিস্তান কিয় সংঘাত হৈছিলে সেই বিষয়ে আহিব পাৰে, বা এনেধৰণৰ আহিব পাৰে। আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে আলোচনা কৰা। এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু এইটো পৰীক্ষাত প্ৰায় আহি থকা দেখিবলৈ পোৱা যায়। ছাত্ৰ ছাত্ৰীসকল এইটো ভালকৈ তোমালোকে চাই ল'বা। তাৰপিছত গুৰুত্বপূৰ্ণ প্ৰশ্ন, ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছে কাৰণ দৰ্শোৱা। কি কি কাৰণে ভাৰতে গোষ্ঠী নিৰপেক্ষতা নীতি গ্ৰহণ কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ তোমালোকক পাম এটা নতুন চেপ্টাৰৰ সৈতে। ধন্যবাদ।